kita malah pergi itu sudah. Kita kalau pergi dah apa? Buat cara mana dah apa? আর দেউতাই আছে দেউতার যুদ্ধ খবর তো পাই খাবো চাও মোবাইল দিয়ে Ini dia guys, Allah nunggu kau. Kita juga baru kan cakap kalau kau berdua, kamu belum masuk. Nai, ini mana kena ada best friend aku. Itu tu bantinya. Kita akan sama lah. Apa lagi itu? Waktu kan kita nori. Nai mau buat kalian kau. Baru dah ada dah sekarang. আসা Audinya. বল ওরা আসা তো ওরে তো ভাই তুমি একটা দে এই বাবা এমনি আনলো হি পড়ে আছে দে ও বা কামে আছো এই যে হুতর কারণে টকা মান দিছে আর টকা মাখান উঠাল ব্যবস্থা লৈছে না নাই ব্যৱস্থা মানে মই ব্যৱস্থা লৈছো কিন্তু মোৰ ভয় লাগে কি হৈ লাগে তোৰ পুলিচে জিংকে ধৰি আছে খুদ বাৰে গেলাক মই যদি কিবাকে ধৰা পৰি যাওঁ সেই বুলি হুতর পইচা এটা তুই এৰি দিবা নৰি নহয় কিবা এটা কৰিব লাগিব এৰি দিবা মুঠে নৰো বেলেগ মানুহ গলা পইচা দিব কিন্তু মোৰ পুৰা বিশ্বাস আছে কিন্তু চাইডৰ মোৰ টুকুৰত মোৰ অলপমান সন্দেহ হয় ই আজি 3 মাহ হচ্ছে নাই তাক লৈ মোৰ বহুত টেনচন টেনচন মোৰ পেনচনৰ পইচা নি খাই দেখব আৰু তোৰ টেনচন হৈছে ফোন লাগো তাক কিবা কি টেনচন আছে ও যাই তোমাৰ দুন হুতো নাই মূল্য নাই আকৌ খবৰ নাই হা অ আমাৰ ঠুটে মূল্য গোটেই পইচা ঘূৰি দিব লাগিব মোক This call is now being recorded. হেল্ল' নাপাওঁ মানে হেৰিয়ে দেউতাই খুটাৰ কথা কৈছে তোৰ দৰখুৰি গামছা নবে ভাল দুখনমান গামছা ৰাখিলা এই আচল কথাটো নকয় কি কৈ আছে একলা অ দেউতা এই জেলত কিন্তু মই নাযাওঁ তই যাব লাগিব হা মোৰ পেনচনৰ পইচা নাই আৰু মই জেলত যাব লাগিব দেউতাৰ আছো অ চাই খুৰী আজি কবি পিয়ৰ খুটাৰ গামছা লাগিব দেউতাই যে পিন্ধি ভাল পায় হ'ব দে কি বকি আছে একলা দেউতা চব কথা কোৱা নাই নহয় তাৰ ঘৰত যাব লাগিব মই ঘৰত যাই কথা পাতিব লাগিব নহ'লে দিগদাৰ হ'ব সমাজত কিবা নিয়ম উলিয়াইছে বুজি নাপাব অ দেউতা এগলা নাম সমাজ এগলা নাই এগলা নাম মামাই লৈছে মাইমে অ ডাঙৰ মাইমে না সৰু মাইমে যা তাক মাত সৰু মামা নহয় ডাঙৰ মামা নহয় এগলা চৰকাৰী মামা এগলা চৰকাৰী মামাৰ নিয়ম চৰকাৰী মামা এটা এইটোৰ দিশ 12 সেন্টিমিটাৰ আৰু প্ৰস্তুত 4 সেন্টিমিটাৰ আয়তটোৰ পৰিসীমা হ'ব পৰা নিৰ্ণয় কৰা হ'ব হে বুৰবক ইংকে গম্বা ঘুমাই পঢ়া চাই বহি পঢ়া চাও মনত থাকিব আৰু কি পঢ়িছা বলে মুস্ত কৰিছো বলে তোমাক মুখস্থ কৰে হা আইলো ও ভাই কাল লাগে মামু বেলেগ কিটা লাগে কি মোক মারে ইয়া দে মারে কইতে না মারে কাল লাগে মনে মনে সারা দই মনে মনে থাক পরীক্ষা কেন আইছি আর জিদে না আন্দা মনে হচ্ছে না নাই আর জিদে পড়ে গিয়া তোর ভালো হবে বলে মোর ভয় লাগে রা জবারে কসুরা ভালো হবে নি তার আগে আগর বড় কসুরা ভালো হবে নি মেট্রিকত যাম যে বেশি কম পাম র তাই বাড়ি খান লইলো পেপাৰ কেখন নাই সংগীতাই নিছি মানে তাই 9ত পঢ়ে না সংগীতা নিছি সংগীতা নিছি ও বাবু আ এ উঠুনে ফেলে কি দেউতা এবার কাম করে এবার ইয়া সংগীতা নিছি একবার দিন গিতে নিছি সংগীতা যদি নিছি এইখান সাগর তোর কার পেপার পালো হা ও এক লাইটি মাথার উপর দিছা কমিটি আগত করে সংগীতা পরীক্ষা নিছি এটু কি লিখছে কিন্তু এজন অপরাধী হবলৈ কি কোনৰ প্ৰয়োজন ৰাখছো কি লিখছে এইটো মোৰ কাষেদি এটা চলি বসি দে বৈধ্য পঢ়া পাৰে তাৰ লং এক কি মোক কৈ দিছি গোটেই হয় নেকি হ'ব গতি কৈছি না এক নম্বৰ গৈ এটা লিখছে না এক নম্বৰ এটা চাৰে গতি দিছো বকে এক নম্বৰ এটা হয় নেকি এটু কি লিখছে কোনটো আৰু তোৰ বিপৰীত পন্থা দুটা কি ৰাখছো কি লিখছে ছয় নিকা কৈছি তাই কৈছি হ'ব কিন্তু তুমি নলং না সব যদি চাই লিখছে নিজে কি লিখছে কি লিখছি তো তো দেউতা দে লিখা নিজে লিখছো মই নিজে লিখছি নিজে লিখছো চাই লিখছো দুই নম্বৰটো লিখছে না কি কুঁৱলী অন্তৰক বান্ধৱী গৰাকীৰ নাম কি লিখছো কি লিখছে কি লেখা বুলি কওঁ দেউতা যি লেখা বুলি ক'লেও বুজি নাপায় কৰি পাপৰি আছিল তাই লগ মেঘালীৰ লগত কাজিয়া লাগছি দাইৰ পাপৰি বোলে মেঘালী জীয়াপক ভাল পায় হৈ কাজিয়া লাগছি দাদা পঢ়িবা দি মোক পেপাৰ চেপাৰ চাৰিআলি কেতিয়া পঢ়িম মই দেউতা ইংলিশ কই দিয়া ৰচনা লিখছে না ৰচনা লিখছো এনে কোনখন লিখছে ছয় নিকা তাত চাই লিখছো তাই দুখন লিখছি মই তাকে লিখছো কোনখন পাই লিখছো মনতে নাই ছয় নিকা যিটি লিখছি তাকে লিখছো মই লিখছো ৰ আইকে নম্বৰখিনি যোগ কৰি চাব লাগিব কিমান পা আপুনি ব্ৰেণ্ডলৈ আছে নিদিবি এতিয়া নাখাওঁ ব্ৰেণ্ডলৈ হাতে দেখা মাকা লাগে এটা আইটেম বাঢ়ি দেখো হাতে দেখালে ব্রেনটো আৰু বেছি ভাল হ'ব বহুত এটা বিদ্যালয় পৰীক্ষা দি নাই এটা পৰীক্ষা খাইছো আৰু গা ধুতে পানী 2 পাঁচ মিছ কৰি গা ধুছো ভালো হৈছে পৰীক্ষা কিডনি যাব
অ' দাদা কেনে যাব ই ক'বা নোৱাৰি এতিয়া যায় যাবা দিয়ক কাল ঘৰত থাকি মই বেয়া পাওঁ ক'বা নিজেতো ঘৰতে চাহিদ অ' চাহিদ কোৱাচোন পুৰা যাবা আহিলি কিয় আহিলো মানে আচলতে মোৰাই বেছি আনিছিল অ' গম পাইছোঁ কিন্তু নাহিলেও নহয় আজি তোৰ লগত 3 মাহ যোগাযোগ কৰা নাই মই সুতৰে না মূল্যৰে না মোৰো পইচাৰ মাজে মাজে অভাৱ হয় পইচাৰ দৰকাৰ হয় কেতিয়াবা মাজে মাজে মোৰ ৰ'বাচোন ৰ'বা এবাৰ গম কৰি লওঁ দে কোৱা এতিয়া হেৰি পইচা নহয় পইচা তহঁতৰ বোলে বাৰিষাত বোলে পইচা আছে মোক কালি ৰফিক কান্দাই কৈছি তহঁতৰ বোলে মোলৈও ডাঙৰ হৈছি ওলা কি বুকিছা আচল কথাটো নকয় কিয়া অ' দেউতা ৰেকৰ্ডিং কৰি থৈছিহে ৰেকৰ্ডিং নহওক কিবা কৰক 10 দিনত পইচা ধাৰি দিছোঁ 3 মাহ সুতো নাই যোগাযোগো নাই গতিকে ৰেকৰ্ডিং নহওক কিবা কৰক তাত তাকেনি নিবা নাই সহজ আহি যেতিয়া বিপদত পৰিছিলে বেংকে লোন অৰ্ডাৰ নাছিলে মই উদ্ধাৰ কৰি আনিছিলোঁ আজি সেই চৰকাৰখনে কথা এটা ক'লাক বুলি তুমি সেই সুবিধাটো কিয় লোৱা আৰু কি গেৰাণ্টি দিছে তুমি ভৱিষ্যত বিপদত নপৰিবা আৰু বিপদত পৰিলে তুমি উদ্ধাৰ কৰি নিব তুমি যেতিয়া মস্তকালখনত গৈছিলা কিমান কাপতি নিমিতি কৰিছা কৈছিলি না তোমাক মস্তকালখনত ধৰি কিমান কাপতি নিমিতি কৰিছিলা ঐ তা শুনিছ না ক'লা সৰু তো কথা বাদ বাবু ঘৰত আছে কথা শুনে জ্ঞান নাই তুমি যোৱা কি শুনিছা এবাৰ চাবিছোন এই গুৰু কেতিয়াবা তোক চাই আছে মই পঢ়ি আছিলোঁ দেউতা মানে কাম চাফা কৰিছিলোঁ কালি কাপোৰ চুলি কৰি নাপাব লাগিব না সেইকাৰণে এতিয়া যি হিচাপ কৰা নহ'ল হিচাপ মানে দেউতা পঢ়ো যাম দেউতা হিচাপ চিচাপ পাছত বিজাত পাচিবা নহয় ৰ হিচাপটো কৰি লোৱা মই তো আমাৰ কাম সেইটো কি লিখিছা লিখছোঁ এটা 2 নম্বৰ আছে 1 নম্বৰ ধৰিলোঁ 1 নম্বৰ এটা 4 নম্বৰ আছে 2 নম্বৰ ধৰিলোঁ 3 হ'লে তো এইটো চাৰে কৈছে এইটো 4 আছে 2 ধৰিলোঁ এইটো গোটাই লিখছোঁ এইটো লেখা নাই এইটো হস্পিটেলৰ বিচনাত শুই থাকোঁতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ ৰূপ লৈছিল এইটো লেখা নাই মই পেচাব কৰিব আহিলোঁ না তাৰপৰা আহোঁতে পাহৰি গ'লোঁ লিখিয়া তাৰমানে কাগজটো লিখিয়াত কৰি দিলা পাতটো উল্টি দিলা মই পঢ়ো যা দেউতা এইটো লিখিছা না এইটো লিখছোঁ অলপ অলপ লেখা নাই নেকি তেতিয়াহ'লে এইটো 4 দিন ইয়াত পাবি শুন এই বুকল দুই দিন কি দিন ধরু ধরবা লাগবো নাম্বার বেশি পাবা লাগবি নিজস্ব নাম্বার বেশি পালে বেয়া নেকি এতে 3 এসে 6 শুন 3 এসে 6 কি ধরু বললে কি তো বেয়া নেকি এই ওরা বেশি বেশি না দেখাই জোরে জোরে অলপমান বেছিকে নাম্বার দিলা কোনে নহয় এর সাবস্টিটিউট নাম্বার পায় আর এর হারো ভাল এই রচনাখনত 12 ধর 12 নাঙ্গে 15 ধর রচনাখনত 3 এসে 12 কি ধরুবা সবিয়াবাড়ি কি রু দেতা দেদা বাবু সবিয়াবাড়ি বাবু কইছে তো ধরবা পারি হবো তোর রেজাল্ট লাগিছি তখন কি নাম্বারটা বাসত কম পালু আসলে তো কষ্ট নেই না আমি আর কষ্ট করে পড়াশোনা করা চলি অলপ দিয়া কষ্ট দি অলপ ভাত দি ইয়া মই ভাত খাম এতিয়া ভাত খাব নোৱাৰা তই তাৰপিছত ভাত খাবি আৰু মই ভাত খাই বাকী কৰি চাইছোঁ ভাত দি আহোঁ আৰু অলপ দিয়া কষ্ট দি হেল্ল' চাঙৰ তলতে আছোঁ তাকেতো হা পুলিচে বিচাৰি আছে চবকে আমাৰ কাষৰ এটা ছোৱালীক ধৰি নিলা এইবাৰ মোৰ পালা এই পুলিচে মই লুকাও দা এই মোক কি কৰিছা তই পঢ়িছোঁ তেতিয়া নহয় কি কৰি আছা তই তুমি মজা কষ্ট কৰি দিয়া সেইকাৰণে কষ্ট কৰিব দেখিছোঁ মই মাথাটো মাৰি দিব চেষ্টা কৰিছোঁ পাৰ নাই দেউতা মোক কি যি হ'ব ডাক্তাৰে কৈছিলে চলিক লাগিব মাকক লাগিব চলিক লাগে বুলি কৈ কিনে ভুল কৰিলোঁ মাকক লাগিব বুলি ক'লেও হয় একদিন হেৰালো হয় বাকী পতাই দিব ক'ত থাকিলো হয় তই দেখোন কৈছা কষ্ট কৰি দিয়া কষ্ট তোক মই বাবু এক মিনিট আৰু টেনশ্যন পৰীক্ষা দিবে নাযা এই পৰীক্ষা দিবা ইয়াৰ ৰিজাল্ট মই গম পাই গৈছোঁ 4খানত যোগ কৰি মাত্ৰ 32 নম্বৰ বেছি আৰু বাকী দুখন কি কৰিব মই গম পাই গৈছোঁ আৰু সৎকাৰ গ্ৰেডত থৈ মই তই এতিয়া গ্ৰেডত যা প্ৰিয়ংকাৰ কি হ'ব কোন প্ৰিয়ংকাই প্ৰিয়ংকা মানে দেউতা হেৰি কি হেৰি মোৰ লগত মানে তাইও প্ৰত্যেক বছৰে পৰীক্ষা দিবা আহে তাইও ফেল কৰিছে এনেকৈ তাইক মই লগ পাইছোঁ হয় নেকি
আৰু একানে পৰীক্ষা ফেল কৰিছা নহৰিতো আৰু বয়াটো না ভাবি প্ৰিয়ংকা আমাৰ ভণ্টিৰ দৰে অ খুৰা তাই আর ভণ্টির দরে প্ৰিয়ংকা আমাৰ ভণ্টিৰ দৰে মানে কি জান না তাই মোৰ লগৰ তেজৰ সম্পৰ্ক নাই কিন্তু শাৰীৰিক সম্পৰ্ক আছে গম পা না দেউতা কি কৈছে